Hi guys, Assalamualaikum. Welcome back to my channel. এইখিনি ঢেকীয়া শাক আজি ৰাতিপুৱা মই গেছ আনিব যাওঁতে মই পাইছিলোঁ 10 টকাৰ কিনি আনিলোঁ। এইখিনি বাছি লৈছোঁ। ঢেকীয়া শাকৰ টেঙা জোল বনাম মচুৰ দালি বৰা দি পেলাই সেইবাবে বিলাহী নিবলৈ আহিলোঁ। আমাৰ চোতালতে শেষ হ'বই হৈছে বিলাহীখিনি চোতালত আছিলে ভাবিলোঁ লৈ যাওঁ। এইখিনি বিলাহী মই লৈ লৈছোঁ গোটেইখিনি অলপ বেয়াও আছিলে বেয়াখিনি বাৰু পেলাই দিলোঁ। পেলাই মই বাহিৰৰ পৰাই ধুনীয়াকৈ ধুই আনিছোঁ। ঢেকীয়া শাকখিনি মই বাছি ল'লোঁ। এইখিনি মই এতিয়া অলপ সৰু সৰুকৈ মিহি মিহিকৈ কুটি লৈছোঁ। এইখিনি জোলৰ কাৰণে টেঙা জোলৰ কাৰণে আৰু এয়া মচুৰ দালিখিনি মই পিচি থৈছোঁ বৰ বনাবৰ কাৰণে আৰু এইখিনি শাক বনাম মই এইখিনি মচুৰ দালি বৰ দি পেলাই শাক বনাম। এতিয়া এইখিনিত মই অলপ নিমখ দি পেলাই পানী অলপ দি পেলাই মই 10 মিনিট সময় তিয়াই ৰাখিম। তেতিয়া মানে কি হ'ব যদি ভিতৰত সৰু সৰু পোক চোক বা কিবা পৰুৱা থাকে সেইবিলাক উপঙি যাব। 10 মিনিট তিয়াই ৰখাৰ পিছত মই ভালকৈ এইখিনি ধুই পেলাম। এইখিনি মচুৰ দালিখিনি লৈ লৈছোঁ। এইখিনি মই অলপ নিমখ দিছোঁ সোৱাদ অনুযায়ী। ইয়াত বেছি একো দিব নালাগে। অলপ মছলা দৰকাৰ পৰে। আধা চামুচ জিৰা গুড়ি দিছোঁ আৰু আধা চামুচ মই ইয়াত হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ। এইখিনি দি পেলাই মই এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। মিক্স কৰি পেলাই এইখিনি মই এতিয়া সৰু সৰুকৈ বৰা বনাই ল'ম পকৰীও ক'ব পাৰে আপোনালোকে। কিন্তু মই ইয়াত খালি হালধি গুড়ি আৰু জিৰা গুড়ি নিমখ ব্যৱহাৰ কৰিছোঁ। এটা কেৰাহী লৈ লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনিতে মই এইখিনি পকৰীখিনি বনাই ল'ম আৰু বেছি ডাঙৰ কৰা নাই অকণমানি কৰিছোঁ। কিয় পিছত যেতিয়া মই জোলখিনি বনাম তৰকাৰীখিনি তেতিয়া ডাঙৰ হৈ যাব সেইবাবে। এতিয়া মই এইখিনি অলপ ভাজি ল'লোঁ অকণমান ৰংচোৱা হোৱালৈকে ভাজি লৈছোঁ। এইখিনি মই এতিয়া নমাই দিছোঁ। বাকীখিনি গোটেইখিনিও মই এনেকৈ ভাজি ল'ম আৰু আছে সেইখিনিও ভাজিম। যিহেতু মই ঢেকীয়া শাকতো দিম আৰু ঢেকীয়া শাকৰ টেঙা জোলতো দিম সেইবাবে গোটেইখিনি লাগিব মোৰ। গোটেইখিনি মই এইখিনি এতিয়া ভাজি ল'ম। এইখিনি ভাজা হৈ গ'ল। এইখিনিও হৈ আছে লাহে লাহে আৰু এইখিনি মই ধুনীয়াকৈ ধুই পেলাই লৈ লৈছোঁ। বিলাহীখিনি মই আকৌ বাচি পেলাই ধুনীয়াকৈ ধুইছোঁ। ইয়াত মই শুকান জলকীয়া লৈছোঁ কাটি পেলাই, পিঁয়াজ নহৰু অকণমান খুন্দি লৈছোঁ। ইয়াত লৈছোঁ আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ হালধি গুড়ি সোৱাদ অনুযায়ী নিমখ লৈ ল'ম আৰু বাকী পিঁয়াজ আৰু মই জলকীয়া নহৰু গোটেইখিনি ব্যৱহাৰ নকৰোঁ অলপহে কৰিম। বাকী বস্তু আৰু বনাম যে শাক বনাবলৈ আছে মাছ বনাবলৈ আছে তাত ব্যৱহাৰ কৰিম। পকৰীখিনি ভাজা হৈ গ'ল। সেইখিনি তেলতে মই এতিয়া অকণমান শুকান জলকীয়া দি দিছোঁ আৰু অলপ নহৰু দি দিছোঁ। এইখিনি অকণ ভাজি ল'ম। পিঁয়াজ অকণমান দি পেলাই ধুনীয়াকৈ অলপ ৰংচোৱা হোৱালৈকে ভাজি ল'ম। এইখিনি এয়া ভাজি আছোঁ। বেছি দিব নালাগে অলপ দিলেই হ'ল। যিহেতু টেঙা জোল হয় টেঙা জোলত ইমান বেছি পিঁয়াজ নহৰু দিলে বেয়া লাগে। জ্বলাও বেছি নিদিওঁ মই যিহেতু ছোৱালীও খাব সেইবাবে। এইখিনি ভাজা হৈ গ'ল। এতিয়া মিহি মিহিকৈ কুটি লোৱা ঢেকীয়া শাকখিনি দি দিম। ঢেকীয়া শাকখিনি দি পেলাই এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম। কেঁচা যেতিয়ালৈকে নিসিজিব আৰু তেতিয়ালৈকে মই এইখিনি ভাজি ল'ম। এইখিনি ভাজা হয় মানে মই ইয়াৰ পৰা অলপ পকৰী অকণমান ছোৱালীজনীক খাবলৈ দি দিম। যিহেতু জ্বলা দিয়া নাই তাই খাই ভাল পাব তাইৰ কাৰণে দিছোঁ এইখিনি খাবলৈ তাই। আৰু সেইখিনি ভাজা হৈ গ'ল। ইয়াত মই জিৰা গুড়ি আৰু হালধি গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এইখিনি তাইক দিলোঁ তাই খাব এইখিনি আৰু এইখিনি মই অলপ সময় ভাজি ল'ম। এইখিনি মই অলপ সময় ভাজিব লাগিব। ভাজাৰ পিছত ইয়াত মই সামান্য অকণমান পানী ব্যৱহাৰ কৰিম। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। ইয়াত মই এনেও তৰকাৰী বনালে যিকোনো চব্জি তৰকাৰী বনালে মই অকণমান গৰম পানী ব্যৱহাৰ কৰি ভাল পাওঁ। তেতিয়া মোৰ তৰকাৰী টেষ্টটো বাঢ়ে এনেকুৱা লাগে। আৰু ইয়াত গোটেইখিনি পকৰী মই নিদিওঁ অলপমান মই ইয়াত ঢেকীয়া শাক বনাম তাত দিম। এনেকৈ ভাঙি দিম তেতিয়া মানে খাবলৈও বহুত টেষ্ট হ'ব। ঢেকীয়া শাক বুট দি ভাজি খায়ো ভাল লাগে। আজি মোৰ বুট নাছিলে সেইবাবে ভাবিলোঁ যে এনেকৈ মচুৰ দালিৰ পকৰী বনাই দি দিম। এতিয়া ইয়াত মই এইখিনি হৈ গ'ল। এইখিনি এতিয়া বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি পেলাই অকণমান ভাজি ল'ম। ভাজি তাৰপিছত ইয়াত মই উতলা গৰম পানী ব্যৱহাৰ কৰিম মোৰ প্ৰয়োজন অনুযায়ী যিমানখিনি মোৰ জোল লাগে সিমানখিনি।
পানী দিলোঁ ইয়াত মই আৰু পানী ব্যৱহাৰ কৰিম আৰু পানী লাগিব যেহেতু এইখিনি অকমান ভালকৈ বইল হ'ব লাগিব বিলাহীখিনি সিজিব লাগিব বৰাখিনি যোনখিনি পকৰি বনাই থৈছোঁ সেইখিনিও বইল হ'ব লাগিব এতিয়া মই এইখিনি পুৰা বইল হ'বলৈ দি ৰাখি থম অলপ টাইম ঢাকি পেলাই ৰাখি দিম বইল হোৱাৰ পিছত বইল হ'ল এইখিনি এতিয়া মই ইয়াত যোনখিনি পকৰি বনাই থৈছিলোঁ সেইখিনি মই এতিয়া দি দিম পকৰিখিনি দিলোঁ এইখিনি দি পেলাই এতিয়া মই এইখিনি ঢাকি ৰাখি দিম জুলখিনি আৰু অলপ শুকুৱাই দিম শুকাব লাগিব জুলখিনি আৰু অলপ এতিয়া মই এইখিনি ঢাকি দিম আৰু ইয়াত মই ঢেকীয়া শাকখিনি মই ভাজিলোঁ এইখিনি পকৰি দি পেলাই এইটো ৰেচিপি লাগিলে মই দিম বাৰু বেলেগ এদিন এইখিনি হৈ গ'ল এইখিনি পিছত মই আৰু অকণমান নিমখ ব্যৱহাৰ কৰিছিলোঁ খাই চাইছিলোঁ নিমখ কম হৈছে আৰু অলপ নিমখ ব্যৱহাৰ কৰিছোঁ এয়া ৰেডি হৈ গ'ল অলপ নগা ধনিয়া এনেকৈ ওপৰত দি দিছোঁ খাবলৈ বহুত টেষ্টি হৈছিলে ভাল লাগিছিলে খাবলৈ এবাৰ বনাই খাবচোন বহুত ভাল লাগে আৰু গৰম দিনত আৰু ভাল লাগে এইখিনি মাছখিনি মই মাছো বনাম এই ঘৰটো দেখিছে এইটো আমাৰ খুৰী শাহু ঘৰ হয় দেখুৱাইছোঁ মানে কি চোতাল একেটাই ইঘৰ আৰু সিঘৰ মই ৰান্ধি থাকোঁতে এই পাচলিখিনি মোক দি থৈ গৈছিলে সিহঁতৰে বাৰীৰ পাচলি হয় এইখিনি দিছিলে ভাতকেৰেলা জলকীয়া আৰু নগা ধনিয়া আৰু এইখিনি ৰঙালাও আগ দি থৈছিলে এইটো মই ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ ৰঙালাও আগ সৰিয়হ দি নগা ধনিয়া যোনবিলাক গুৰিবিলাক আছিলে সেইবিলাক মই ইয়াত খুচি খুচি থৈছোঁ যাতে এইখিনি হৈ যায় এতিয়া বৰষুণ পৰি আছে অলপ অলপকৈ সদায় পৰে অলপ অলপকৈ ইয়াত দি খুচি থ'লে ইয়াত হ'ব আৰু এই আমাৰ এজোপা নেমু গছ আছে এইটো হ'ল আপোনাৰ ইলাচি নেমু বহুত ধুনীয়া চেণ্ট হয় অকণমান যদি এডোখৰ লোৱা হয় মানে বহুত ভাল লাগে চেণ্টটোতে মানে ভাত খাই দিব পাৰি এনেকুৱা আৰু এতিয়া সব মোৰ কাম হৈ গ'ল কামখিনি শেষ হ'ল ভাবিছোঁ অকণমান ফুল গছখিনি লগাওঁ সময় হোৱা নাই কাৰণে লগাব পৰা নাই আজি দেখিছোঁ কিছুমান ফুলৰ গুৰিত একে পুৰা বাহ কৰি পেলাইছে ভাবিলোঁ এতিয়া সেই টাববিলাক সলাই দিওঁ তেতিয়া ভাল হ'ব আৰু অলপ ভিতৰতো সজাব লাগে সেইকাৰণে মই সৰু সৰু যোনবিলাক ব্যৱহাৰ নকৰোঁ ৱেষ্টেজ বস্তুবিলাক সেইবিলাকতে মই অকণমান এনেকৈ সৰু সৰু ফুলবিলাক দি পেলাই বাৰান্দাত বা ভিতৰত এনেকৈ দি দিওঁ ভাল লাগে এইফালে ফুল গছ লগাওঁ মানে ছোৱালীজনীও খেলি আছে তাই ফুটবল খেলি আছে ময়ো খেলিব লাগে কিন্তু মোৰ সময় নাই মই ফুল গছখিনি লগাই লওঁ তাইক সেইকাৰণে খেলি আছে বল যোৱাৰ পিছত মই তাইক বলকেইটা আনি দিওঁ তাইক খেলি থাকে আৰু সেইটোৱে ফূৰ্তি পাইছে পিছত তাইও মোৰ লগত ফুল গছ লগালে Assalamualaikum. My name is Pohim. Let us pray. Let us pray. Let us pray to the Lord of all. He loves me. He loves you. He loves the big. To the he loves the small He loves the small. To হৈছে বাই বাই দিদি bye bye. আৰু কিবা ক'বা Subscribe কৰিব channel. ভাল লাগিলে ভাল লাগিলে কমেন্ট কৰিব. আৰু কিবা ক'বা না বাই বাই. তোমাৰ ভিডিঅ' বনাই ভাল লাগেনে লাগে আছে কিমানখিনি ভাল লাগে বহুত ভাল লাগে. বহুত ভাল লাগে আৰু পঢ়ি আৰু পঢ়িম ভাল লাগেনে লাগে. পঢ়িও ভাল লাগে আৰু পঢ়িম পঢ়ি থাকা early to bed and early to rise makes a man healthy, wealthy and wise. Always early, never late. That's the way to be happy and great. ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ